মই আজি দৰং জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে আমাৰ চামটিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাউথ পূব পদুঘাট LP স্কুলৰ প্ৰাংগণত এই অঞ্চলৰ তথা চামটিলা গাঁও পঞ্চায়তৰ যিসকল আত্মসহায়ক গোট আছে এই মহিলাসকলৰ সুবিধাৰ্থে মই এখন কমিউনিটি হল আজি শুভ উদ্বোধনী কৰিছোঁ। আৰু এই শুভ উদ্বোধনী কৰাৰ উদ্দেশ্যটো হৈছে আজিৰ পৰা প্ৰায় 2 বছৰমান আগত মই এই অঞ্চলৰ যিসকল মহিলাসকল আছে তেওঁলোকৰ ওচৰত মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে এই অঞ্চলৰ যিসকল আত্মসহায়ক মহিলা গোট আছে এই মহিলা গোটসকলৰ সুবিধাৰ্থে মই এখন কমিউনিটি হল তথা স্থায়ী কাৰ্যালয় তেওঁলোকক নিৰ্মাণ কৰি দিম। আজি এই প্ৰতিশ্ৰুতি মতে মই পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে আজি মই এখন কমিউনিটি হলৰ আজি শুভ উদ্বোধন কৰিছোঁ। আৰু এই চেগতে মই এই অঞ্চলৰ যিসকল আত্মসহায়ক গোটৰ সদস্যসকল আছে তথা এইখন বিদ্যালয়ৰ যিসকল পৰিচালনা সমিতিত আছে শিক্ষাগুৰু আছে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে এই নিৰ্মাণ হ'বলগীয়া এই নিৰ্মাণ কাৰ্যক যাতে পূৰ্ণ সহায় সহযোগিতা এই অঞ্চলৰ ৰাইজে আগবঢ়ায় তাৰ বাবে মই জিলা পৰিষদৰ সদস্য হিচাপে এই অঞ্চলৰ ৰাইজৰ ওচৰত মই অনুৰোধ জনাইছোঁ।